हेलो फ्रेंड्स वेलकम बैक टू माई स्मिताखन ब्लग्स। आशा करो आपलोक भाले आछे और मैं बहुत बेसि भाले आछो। आज आमी जाबोले ओलाइछो इतिए नक आपनालोक भिडिओते सलके चाले गम पाबो। और आमार लगत आछे इतु हल बर्मा, इतु खुरी और इतु हल मोर आज कामरा और पूरा एकदम रास्ताते गाड़ी रखी आछो। इतिया गाड़ी आहि पोৱা নাই, गाड़ी आहा पाছত जाम और रास्ताते रखी आज केनेকুৱা লাগিছে জনাব দেই। পুৰা ব্লু আৰু অৰেঞ্জ কম্বিনেশ্যন হৈছে কাপোৰ गाड़ी নহয় एक्चुअली टमटमत उठिलो आमी सकलोबोर और पूरा एकदम बियनी मेल मारि किने जाय आछो आमी सकलोबोर हेया चाकचोन आमी सकलोबोर इतना टमटमत बहिছো और टमटमत बहि किने इतना गय आछो आपनालोके चाइ থাকিব দেই। और गोटेकिजनी आमी विभिन्न धৰণৰ কথাৰ आलोचनार মাজত এতিয়া গৈ আছো ৰাস্তাৰে। और देखिছেনে এইজন বৰ্মা খুৰী কেনেদৰে কথা কৈ আছে। ধুনীয়াকৈ ভৰি ধুই ললো। ভৰি ধোৱা নাই स्कूলৰ ল'ৰা ছোৱালীবোৰ জ্ঞান যাত্ৰাৰ বাবে আহিছিল কিজানি আৰু খতৰা ঘাটত তেওঁলোকে এটা সেৱাকাৰী গ'ল। চাকচো ইমান ধুনীয়াকৈ লাইন পেটি গৈ আছে আৰু এতিয়া পাই গ'লো খতৰা ঘাট। জ্ঞান যাত্ৰা আহিলে দেই চাই দি আহে দেখোন কিবা এইঠাত ভৰিকেইটা যে সোমাই যায় এই না তাই এখন কয় না আমার এক ঠাই নথয় গোটাইকেইটাৰে ইয়াতে থৈ দিম। আমাৰ এটা একেলগে থৈ দিম। और आपनालोকৰ ভিতৰ ভাগৰ অংশ কেনেকুৱা দেখাম দে। মন্দিৰ ভাগৰ এই দেখিছেনে ইমান ধুনীয়া এটা শান্তি পৰিৱেশ, গৈ একদম ভাল লাগিছে। চাকচোন মন্দিৰৰ ভিতৰ ভাগ সুন্দৰ এটি পৰিৱেশ নহয়নে। ইয়াৰ মা আৰু খুৰী গৈ আছে তাত শৰাই দিবলৈ আগবঢ়াবলৈ, শৰাই আগবঢ়াব লাগে। এনেদৰে আমি গৈ আছো এতিয়া। চাকচোন ওপৰৰ ভাগত ইমানবোৰ ফেন আছে নহয় জানো। এয়া দেখিছেনে মানুহ আহিছে কম বেছি পৰিমাণে। और आम इतना आहि गलो पूरा मन्दिर अलग भितर भाग देखुৱাই आছো। খাওয়া ললি না নাই খাওয়া ললি না आज মানুহৰ সমাগম চাকচোন বহুত বেছি মানুহ হৈছে, ভাল লাগিছে। মন্দিৰৰ কাষতে এটা সৰু পুখুৰী আছিল আৰু তাত সৰু সৰু কাছবোৰ আছে। আমি তাত চাব গ'লো। খুব বেছি ভাল লগা এটা পৰিৱেশ আপোনালোককো দেখুৱাই আছো। আৰু এইজনী টিকলিছে কাছতে আহি আছে চাবচোন, ইউটিউবৰ মৰম লগা আয়ো দেখিয়ে ভাল লাগিছে নহয় জানো। আপোনালোককো দেখুৱাই দিছো দেই। ভিডিঅ' হাই কি খবৰ বুলি কওঁ, কি খবৰ গাইজ। পুৰা সেৱা লাগে আপোনালোকৰ প্ৰাৰ্থনা কৰিছোঁ আৰু আমি এতিয়া বহি আছোঁ। ভাল বহুত মনটো ভাল লাগিছে চাব।
পবিত্ৰ পবিত্ৰ লাগিল মনটো সেৱা ল'লোঁ সকলোৰে মনৰ আশা পূৰ্ণ কৰক আপোনালোকৰ হৈ প্ৰাৰ্থনা কৰিছোঁ সকলো ভালে থাকক দেই ফটো দেওঁতাই গম পাইছি এতিয়া আমি বহি আছোঁ দেখান চববিলাক এতিয়া হাঁহিয়ে থাকে ভিডিঅ' আগত পেহী আৰু সত্ৰ পূজাৰীসকলে ইয়াত প্ৰসাদ বিলাই আছে আৰু আমি ৰখি আছোঁ এতিয়া প্ৰসাদ পাই গ'লোঁ আমি এতিয়া খাওঁ প্ৰসাদ আৰু এতিয়া সকলো কাৰ্যসূচী শেষ কৰি আকৌ ভগৱানৰ ওচৰত এটি প্ৰাৰ্থনা ল'লোঁ যাতে আকৌ আহিব পাৰোঁ আপোনাৰ ওচৰলৈ বুলি আৰু এনেকৈ ভগৱানৰ ওচৰৰ শেষ মুহূৰ্তৰ বাবে মানে অহাৰ পৰত এটা ভালদৰে সেৱা লৈ আহিছোঁ আপোনালোকেও ভালে থাকক সদায় আৰু এতিয়া আমি দৰ্শন কৰি মন্দিৰ ঘৰলৈ যাবলৈ ওলালোঁ আৰু ঘৰ যাবলৈ ওলালোঁ আপোনালোকক দেখুৱাই আছোঁ এইটো দেখিছেনে হনুমানজীকো মনৰ পৰা সেৱা ল'লোঁ এয়া হনুমানজী আপোনালোককো দেখুৱাই দিছোঁ আৰু খুব বেছি ভোক লগাৰ কাৰণে আমি তাত পৰঠা খালোঁ আৰু আজি ভিডিঅ'টো চাই কেনে পালে জনাব আকৌ বাই বাই